হেল্ল', ৱেলকাম টু গুড ষ্টুডেণ্ট 360। যোৱা ক্লাছত আমি ক্লাছ 10ৰ 15 নম্বৰ অংকটো আলোচনা কৰিছিলোঁ চেপ্টাৰ নম্বৰ 9ৰ। আজি 16 নম্বৰ অংকটো আলোচনা কৰিম। এটা স্তম্ভৰ পাদবিন্দুৰ 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত একে সৰল ৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠনকোণ দুটা পূৰক। প্ৰমাণ কৰিব লাগে যে উচ্চতা 6 মিটাৰ। 16 নম্বৰটো সলিউশন। ধৰা হল স্তম্ভটোৰ উচ্চতা AB = H মিটাৰ। স্তম্ভটোৰ উচ্চতা আমি H মিটাৰ বুলি ধৰি লৈছো, A আৰু B। 6 মিটাৰ আমাক প্ৰমাণ কৰিবলৈ কৈছে। আকৌ স্তম্ভটোৰ ভূমিৰ পৰা 4 মিটাৰ দূৰত্বত অৱস্থিত C বিন্দুৰ পৰা স্তম্ভটোৰ উঠনকোণ থিটা কোণ ধৰি লোৱা হৈছে। C কোণটো থিটা কোণ। বিৰ পৰা চিৰ দূৰত্ব 4 মিটাৰ দিয়া আছে। এতেকে BC = 4 মিটাৰ আৰু এংগেল ACB = থিটা। গতিকে স্তম্ভটোৰ ভূমিৰ পৰা 9 মিটাৰ দূৰত্বত অৱস্থিত D বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠনকোণ = 90 - থিটা। যেহেতু দুটা কোণৰ সমষ্টি ইয়াত দিয়া আছে পূৰক কোণ, গতিকে এটা থিটা হলে আনটো হ'ব 90 - থিটা। ইয়াত মাইনাছ থিটা হ'ব। এতেকে BD = 9 মিটাৰ। বিৰ পৰা D লৈ এই সম্পূৰ্ণ বাহুটোৰ দূৰত্ব হ'ল 9 মিটাৰ আৰু ADB D কোণটো হ'ল 90 - থিটা। এতিয়া ত্ৰিভুজ ABC সমকোণীৰ পৰা আমি কি পাওঁ? ত্ৰিভুজ ABC মানে ABC এইখিনিৰ পৰা আমি নিৰ্ণয় কৰিম। এইখিনি কি দিয়া আছে? C কোণটো দিয়া আছে আৰু BC বাহুটো দিয়া আছে 4 মিটাৰ। এইটো আমি নিৰ্ণয় কৰিম। এই কোণ সাপেক্ষে C কোণ সাপেক্ষে AB লম্ব আৰু BC ভূমি হ'ব। গতিকে tan থিটা = লম্ব বাই ভূমি লিখিব পাৰো। tan থিটা = লম্ব কি দিয়া আছে? AB থিটা কোণ সাপেক্ষে বাই ভূমি কি দিয়া আছে? BC। ঠিক আছে, implies tan theta = AB ঠাইত আমি কি লিখিব পাৰো? ইয়াত আমি প্ৰথমতে কি ধৰি লৈছিলো? AB = H মিটাৰ বুলি ধৰি লৈছিলো। গতিকে AB ঠাইত আমি H মিটাৰ লিখিম, H লিখিম। আৰু BC ঠাইত আমি কি লিখিব পাৰো? BC = 4 মিটাৰ, 4। এইটো আমি 1 নম্বৰ বুলি ধৰি ল'ম। ঠিক আছে, আকৌ ত্ৰিভুজ ABD সমকোণীৰ ABDৰ পৰা আমি কি পাওঁ? ইয়াত চাওক, A B আৰু D এই সম্পূৰ্ণ ত্ৰিভুজটোৰ পৰা আমি D কোণটো দিয়া আছে 90 - থিটা। গতিকে D কোণ সাপেক্ষে AB লম্ব আৰু B আৰু D ভূমি। গতিকে tan 90 - থিটা = কি লিখিব পাৰো? লম্ব AB বাই BD।
tan 90 minus theta equal to লম্বটো কি দিয়া আছে AB by ভূমিটো দিয়া আছে BD implies tan 90 minus theta মানে আমি কি লিখিব পাৰো tan 90 minus theta equal to cot theta cot theta equal to কি হ'ব AB ৰ মান is equal to by BD ৰ মান আমাক কিমান দিয়া আছে 9 মিটাৰ এটো আকৌ আমি কি লিখিব পাৰো cot theta equal to 1 by tan theta 1 by tan theta equal to a is by 9 এটো আমি 2 নম্বৰ বুলি ধৰি লম এতিয়া সমীকৰণ 1 আৰু 2 পূৰণ কৰি আমি কি পাম 1ত আমি কি পাইছো 1 নম্বৰত পাইছো আমি tan theta equal to h by 4 আৰু 2 নম্বৰত পাইছো 1 by tan theta equal to h by 9 গতিকে ইয়াত আমি tan theta into 1 by tan theta বাওপক্ষৰখিনি প্ৰথমতে কৰি লম equal to সপক্ষৰখিনি কি আছে h by 4 into h by 9 ঠিক আছে ইয়াত চাওক এটো আমি কি লিখিব পাৰো tan theta into 1 গতিকে এটো tan theta লিখিব পাৰো আমি পূৰণ কৰিলে 1 ৰ ঠাইত আমি tan theta লিখিম tan theta আৰু 1 পূৰণ হ'ব by tan theta আছে equal to h into h মানে h square হ'ব 4 into 9 মানে 36 বুঝি পাইছে implies tan theta by tan theta equal to কিমান হ'ব 1 equal to h square by 36 ইয়াৰ তলত 1 আছে এই 1 আৰু h square পূৰণ হ'ব আৰু 1 আৰু 36 পূৰণ হ'ব গতিকে h square equal to 36 হ'ব 1 আৰু 36 পূৰণ কৰিলে কি হ'ব 36 স্কয়ারটো উঠাই দিলে ইপিনে গলে কি হ'ব ৰুট ওভাৰ হৈ যাব অৰ্থাৎ a is equal to root over 36 implies a is equal to root over 36 মানে কি 6 স্কয়ার ঠিক আছে এতিয়া স্কয়ার আৰু root over টো ক্যান্সেল যাব থাকিব কি a is equal to 6 মিটাৰ আমাক প্ৰমাণ কৰিবলৈ দিছিল কি ab ৰ মান 6 মিটাৰ হয় নে নাই উচ্চতাটো নিৰ্ণয় কৰিবলৈ দিছিল h উচ্চতা এতেকে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ আজি আমাৰ নৱম অধ্যায়টো শেষ হ'ল ইয়াৰ পিছত আমি নেক্সট ক্লাছত বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম গতিকে মোৰ ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে পৰৱৰ্তী ভিডিঅ আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা